খনামুখৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাথা। এগৰাকী মহিলাই হুকহুকাই কান্দিছে। চকুলোৰে বৈ গৈছে দুধাৰি। আপুনি নিশ্চয় এই কান্দোনৰ কাৰণ বুজি পোৱা নাই। হয়, এইগৰাকী মহিলাৰ স্বামী দীপজ্যোতি কোঁৱৰ বিশেষভাৱে সক্ষম। দুয়োটা চকুৰে দেখা নাপায় স্বামী দীপজ্যোতিয়ে। দৰিদ্ৰতাই জুৰুলা কৰা এই পৰিয়ালটোৱে এতিয়া দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগাত পৰিছে। দৰিদ্ৰতাৰ ৰাখত এই পৰিয়ালটোৰ ককবকাই থাকিব লগাত পৰিছে। শিৱসাগৰ জিলাৰ আমগুৰিৰ বিধানসভা সমষ্টিৰ খনামুখৰ দীঘলীজানৰ এই দৰিদ্ৰ পৰিয়ালটোলৈ যেন স্থানীয় বিধায়ক কিংবা পঞ্চায়ত প্ৰতিনিধিৰো কৃপাদৃষ্টি পৰা নাই আজিলৈকে। কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই পৰিয়ালটো। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ ডাঙৰ হেৰফেৰে লিখা সবকা সাথ সবকা বিকাশ বিজ্ঞাপনৰ এয়াই হৈছে এক নমুনা। দৰিদ্ৰতাৰ কাষত ককবকাই থকা এইটো দৰিদ্ৰ পৰিয়ালৰ কথা স্থানীয় বিধায়ক অথবা পঞ্চায়ত প্ৰতিনিধিয়ে কেতিয়াবা উপলব্ধি কৰিব পাৰিবনে? এটা সমষ্টিত ৰাইজৰ অভাৱ অভিযোগৰ তীক্ষ্ণ দৃষ্টিত ৰখাটো এগৰাকী স্থানীয় বিধায়কৰ দায়িত্ব থাকে যদিও আমগুৰিত দেখা গ'ল বিপৰীত প্ৰতিচ্ছবি। কোনো সদাশয় ব্যক্তি অথবা দল সংগঠনে এই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে 8474841659 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। সংবাদ মাধ্যমক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ওচৰলৈ অহাৰ কাৰণে মই নিজে যাব নোৱাৰোঁ। মই বৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা হয়। মই বহুত দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছোঁ। শুনিছোঁ এইখন চৰকাৰে হেনো বহুত আমাক সা সুবিধা দিছে, দীনদয়াল স্কিম দিছে, অন্যান্য কিবা কিবি আৰু সা সুবিধা দিছে। মোৰ ঘৰ নাই, দুৱাৰ নাই। মই বহুত কষ্টৰে জীৱন অতিবাহিত কৰিছোঁ। মই বহুত কষ্টৰে পঢ়া শুনা কৰিছিলোঁ, কিন্তু ঘৰুৱা অসুবিধাৰ কাৰণে বিশেষ পঢ়িব নোৱাৰিলোঁ। মই মেট্ৰিক পাছ কৰি পৰীক্ষা সামৰিবলগীয়া হ'ল, স্কুল জীৱন সামৰিবলগীয়া হ'ল। গতিকে চৰকাৰে বহুত মানুহক বহুত সুবিধা দিছে বুলি কৈছে। যদি চৰকাৰে মোকো তেনেকুৱা সুবিধা দিয়ে, মামাই যদি মোক তেনেকুৱা অলপ সুবিধা দিয়ে, তেতিয়া ময়ো হয়তো বহুত উপকৃত হ'ম। আৰু পৰিয়ালৰ ইনকম বুলিবলৈ নাই। দেউতাও মোৰ নিচিনা একেই, তেওঁ হাত এখন ভগাই, তেওঁ শাৰীৰিকভাৱে অক্ষমেই বুলি ক'ব পাৰি। ময়োতো একো কৰিবই নোৱাৰোঁ। মায়ে এই সন্দৰ্ভত আপুনি আমগুৰিৰ বিধায়কক জনাইছেনে? এবাৰ ছাৰলৈ ফোন কৰিছিলোঁ। ছাৰে ক'লে যে মই ফোন কৰা আকৌ ফোন কৰিবা পাছত, সেনেকৈ ক'লে। তাৰপৰা মই ফোন এদিন লগাবলৈ লওঁতেহে তেওঁ নাম্বাৰটো মই নাপালোঁ, হেৰি হৈ গ'ল, কি কয়, ডিলিট হৈ গ'ল। প্ৰদীপ হাজৰিকা ছাৰলৈ কৈছিলোঁ, মাননীয় আমাৰ বিধায়ক। মই কি ক'ম ন, মই কৰি মেলি খাবলগীয়া হৈছে। ঘৰে ঘৰে মানুহজনকো খুৱাবলগীয়াত পৰিছে, ল'ৰাজনকো খুৱাইছোঁ, মা দেউতাকো খুৱাইছোঁ। আৰু তেওঁ যদি চায় তেনেকৈ মমাই, তেতিয়া কিবা এটা হ'ব। মই বহুত দুখে কাম কৰিছোঁ, বহুত কষ্ট হৈছে। মই লোকৰ ঘৰতো কওঁ, কিবা কিবি এটা বহুতেই কওঁ বাৰু। আজিলৈকে একো এটা সুবিধাও পোৱা নাই চৰকাৰৰ ফালৰ পৰা, একো এটা দিয়াও নাই। আৰু চব দেখিছোঁ, শুনিছোঁ, চবকে দিছে, দিয়াও শুনিছোঁ, কিন্তু আমাক আজিলৈকে একো এটা নাই দিয়া ছাৰে। মোৰ এতিয়া এনেকুৱা অৱস্থা হৈছে, মোক দুবেলা দুমুঠি খাবলৈও মোৰ এটা সমস্যা হৈ গৈছে। কিন্তু কি ক'ব, এতিয়া মোৰ ইনকম কৰা কেনেও বাট নাই। দেউতাই আগত কৰি খুৱাইছিলে, কিন্তু এতিয়া দেউতাইও কৰি খুৱাব নোৱাৰা হৈছে। তেওঁ হাত এখন ভাগিলে, হাতখন ভগাৰ পৰা তেওঁ কৰি খুৱাব নোৱাৰা হ'ল। আমাৰ দুবেলা দুমুঠি খাবলৈও বহুত সমস্যা হৈ গৈছে। গতিকে আমাৰ চলাই বহুত অসুবিধাৰ সন্মুখীন আমি হৈছোঁ। যদি আমাক চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা কৰি দিয়ে, তেতিয়া হিমন্ত মামাই কৈ আছে যে আমাৰ হেণ্ডিকেপ মানুহখিনিৰ কাৰণে বহুতো সুবিধা দিছোঁ বুলি। যদি আমাকো সেইখিনি সুবিধা দিয়ে বা পাওঁ, সেইখিনি সুবিধা যদি কৰি দিয়ে, তেতিয়া হয়তো আমি বহুত উপকৃত হ'ম। আমাক যদি অকণমান হেৰি কৰি চাই, মই তেওঁলোকক অনুৰোধ কৰিছোঁ
কাটৰ অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে মোক চাই আৰু চকু মেলি চায়। আৰু এই নিউজ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, মই নিজেই বহুত জেগাত যাব নোৱাৰোঁ, কৰিব নোৱাৰোঁ। সংবাদ মাধ্যমৰ কৰ্মীসকলে আহি ঘৰতে মোক এনেকুৱা দুখীয়া দৰিদ্ৰ দেখি মানে অভাৱ অনাটনত থকা দেখি তেওঁলোকে নিজেই মোক আহি ঘৰত খবৰ লৈ মোৰ যে এনেকুৱা এটা পৰিস্থিতিত মই আছোঁ, তেওঁলোকে নিজে খবৰ পাই আহিলে, আহি মোক খবৰ দিলে, খবৰ পালোঁ, খবৰ পাই মই মোৰ ওচৰলৈ আহিলে, আহি মোক তেওঁলোকে বহুত সহায় কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰীসাগৰৰ পৰা কেমেৰা পাৰ্চন ভাইজান আলীৰ সহযোগত চাবদাম আলীৰ ৰিপৰ্ট, দাসামিনি 24।